বন্ধুসকল, বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন আমাৰ মাজত নাই। বন্ধুসকল, কেনেকৈ মৃত্যু হ'ল বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন? বন্ধুসকল, এই খবৰটোৱে সকলোকে চিন্তাত পেলাইছে। ইতিমধ্যে ছচিয়েল মিডিয়াত অমিতাভ বচ্চনৰ মৃত্যুৰ খবৰটো যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু বহু লোকে ইয়াৰ ওপৰত ভিডিঅ' আপলোড কৰিছে। এই ভিডিঅ'সমূহত কোৱা হৈছে যে কভিডত আক্ৰান্ত হৈ অমিতাভ বচ্চনৰ মৃত্যু হৈছে। কিন্তু আপোনালোকক জনাব বিচাৰো যে এইটো এটা ফেক নিউজ হয়। অমিতাভ বচ্চন বৰ্তমান জীয়াই আছে, তেওঁৰ মৃত্যু হোৱা নাই। সঁচাকৈ বন্ধুসকল, এনেদৰে ভুৱা প্ৰচাৰ চলোৱাটো এটা লজ্জাজনক বিষয়। আপোনালোকে এনে ভুৱা প্ৰচাৰসমূহৰ পৰা আঁতৰত থাকিব আৰু কোনোৱে যাতে এনেধৰণৰ ভুৱা প্ৰচাৰ নচলায় তাৰে আহ্বান জনালো।